মেট্ৰিকৰ মাৰ্কশ্বিট ডাউনলোড কৰা বহুতকেইটা ৱেবছাইট আছে, কিন্তু তাৰ ভিতৰত যিকেইটা পপুলাৰ হয় আৰু ডাউনলোড কৰা একেবাৰে ইজি হয় সেইকেইটা ৱেবছাইটৰ পৰা আপোনালোকক মাৰ্কশ্বিট ডাউনলোড কৰি দেখুৱাবলৈ গৈ আছোঁ। গতিকে আহক জানি লওঁ। মেট্ৰিকৰ মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ আপোনাৰ মোবাইলৰ পৰা টাইপ কৰিব ইয়াতে সেৱা অনলাইন লিখি চাৰ্চ কৰিব। ঠিক আছে, ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। সেৱা অনলাইন লিখি চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব sevaonline.org প্ৰথম লিংকটোতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দুটা লিংক পাব, ৰেজাল্ট লিংক 1 আৰু ৰেজাল্ট লিংক 2। যিকোনো এটা লিংকত ক্লিক কৰিব। মই প্ৰথমটোত ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ আহিব। ইয়াতে ৰল B23 অট'মেটিক আহিছে। ইয়াতে ৰলটো ফিল আপ কৰিব, ইয়াতে নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত ইয়াতে যি লিখা আছে ইয়াতে চেম ফিল আপ কৰিব। ঠিক আছে, আপোনাৰ টাইমত বেলেগ আহিব। কেপচা বুজি নাপালে ইয়াতে ক্লিক কৰি কেপচাটো চেঞ্জ কৰিব পাৰিব। ঠিক আছে, এই গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে গেট ৰেজাল্টত ক্লিক কৰিব। ইয়াতে চাব পাৰে এনেদৰে ফিল আপ কৰিব লাগিব। ইয়াতে ৰল ফিল আপ কৰিব, ইয়াতে নাম্বাৰ ফিল আপ কৰিব। মই ইয়াতে কেপচা ফিল আপ কৰিছোঁ। এই গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে গেট ৰেজাল্টত ক্লিক কৰিব। গেট ৰেজাল্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব মাৰ্কশ্বিটটো অপেন হৈ যাব। ইয়াতে গোটেইখিনি ডিটেইলছত লিখা আছে, নিজৰ নাম লিখা আছে, ফাদাৰ্ছ নেম লিখা আছে, মাদাৰ্ছ নেম, কোনটো ছাবজেক্টত কিমান মাৰ্কছ পাইছে, থিয়ৰীত কিমান আছিল, প্ৰেক্টিকেলত কিমান আছিল, গোটেইখিনি লিখা আছে। ঠিক আছে, এইটো আপুনি স্ক্ৰীনশ্বট ল'ব পাৰে, নাইবা ইয়াতে আপুনি এজ এ PDF ছেভ কৰিবলৈ ইয়াতে প্ৰিণ্টত ক্লিক কৰিব। ঠিক আছে, প্ৰিণ্টত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ডাউনলোড ষ্টাৰ্ট হৈ গৈছে। ইয়াতে চাব ডাউনলোড হৈ গৈছে। ইয়াতে আপুনি অপেনত ক্লিক কৰিব, নাইবা অপেনত যদি নাপায় ইয়াতে থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ডাউনলোডত যাব। ডাউনলোডত যোৱাৰ পিছত ইয়াতে চাব এইটো ডাউনলোড হৈ গৈছে। এইটো আপুনি এনেদৰে অপেন কৰিব। ঠিক আছে, এইটো চাব ৰেজাল্টটো ইয়াতে আহি গৈছে। তো এনেদৰে আপুনি এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব মাৰ্কশ্বিট SSLC। ঠিক আছে, এতিয়া মই দ্বিতীয় ৱেবছাইটটো দেখুৱাইছোঁ। এইটো ৱেবছাইটত যদি কিবা কাৰণত বিজি হয় নেক্সট ৱেবছাইট আপুনি ট্ৰাই কৰিব। প্ৰথম ৱেবছাইটটো বিজি মাৰিলে ইয়াতে আপুনি ছেকেণ্ড ৱেবছাইট ট্ৰাই কৰিব। ইয়াতে গুগলত লিখিব RESULT, অৰ্থাৎ ৰেজাল্ট লিখিব, ৰেজাল্ট আছাম লিখি চাৰ্চ কৰিব। ঠিক আছে, ৰেজাল্ট আছাম লিখাৰ পিছত প্ৰথম যিটো লিংক আহিব resultassam.nic.in, প্ৰথম লিংকতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2023, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ৰলটো লিখিব লাগিব। ঠিক আছে, ৰলটো কেনেদৰে লিখিব ইয়াতে এক্সাম্পল দিয়া আছে। প্ৰথমতে লিখিব লাগিব ইয়াতে B23, মানে এডমিটৰ যেনেকৈ আছে ছেম টু ছেম লিখিব লাগিব B23। তাৰপিছত ইয়াতে স্পেচ যাব। তাৰপিছত ইয়াতে বাকী যি লিখা আছে, মানে আপোনাৰ এডমিটত যি লিখা আছে ছেম টু ছেম ইয়াতে লিখিব। তাৰপিছত ইয়াতে নংটো ছেম টু ছেম লিখিব, এডমিটত যেনেকৈ আছে তেনেকৈ। তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰি ডাইৰেক্ট ছাবমিটত ক্লিক কৰিব। ইয়াতে চাব পাৰে এনেদৰে ফিল আপ কৰিব লাগিব। এনেদৰে ফিল আপ কৰাৰ পিছত ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব মাৰ্কশ্বিটটো অপেন হৈ গৈছে। ইয়াতে প্ৰিণ্ট ৰেজাল্ট বুলি লিখা আছে, এইটো আপুনি স্ক্ৰীনশ্বট ল'ব, নাইবা PDF ফাইল ছেভ কৰিবলৈ ইয়াতে প্ৰিণ্ট ৰেজাল্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এইটো চাব অট'মেটিক এইটো PDF ৰিডাৰ যদি থাকে ডাইৰেক্ট অপেন হৈ যাব। ঠিক আছে, ইয়াতে চাব পাৰে মাৰ্কশ্বিট এইটো আপুনি বিচাৰিলে ইয়াতে ক্লিক কৰি আপুনি হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে, নাইবা প্ৰিণ্টাৰ থাকিলে আপুনি ডাইৰেক্ট প্ৰিণ্ট কৰি ল'ব পাৰে। ঠিক আছে, দ্বিতীয় ৱেবছাইট গ'লে এতিয়া মই তৃতীয় ৱেবছাইট দেখুৱাইছোঁ। ঠিক আছে, এইটো যদি কিবা কাৰণত বিজি হৈ থাকে, দ্বিতীয় ৱেবছাইটত যদি বিজি থাকে বা ছাৰ্ভাৰ প্ৰব্লেম থাকে, ইয়াতে আপুনি তৃতীয় ৱেবছাইট ট্ৰাই কৰিব। ইয়াতে আপুনি গুগলত লিখিব ৰেজাল্ট ৰেজাল্ট ইণ্ডিয়া লিখিব। ঠিক আছে, ৰেজাল্ট ইণ্ডিয়া লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াতে চাব indiaresult.com, প্ৰথম লিংকটোতে ক্লিক কৰিব। তাৰপিছত ইয়াতে যিটো আছাম ষ্টেট হয়, আছামটো ইয়াতে ছিলেক্ট কৰিব। আছাম ছিলেক্ট কৰাৰ পিছত মেট্ৰিকৰ ৰেজাল্ট চাবলৈ, মাৰ্কশ্বিট ডাউনলোড কৰিবলৈ প্ৰথম যিটো লিংক দিয়া আছে ডাউনলোড বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, ইয়াতে ক্লিক কৰিব। এইটো এড আহিব পাৰে, ইয়াতে ক্লিক কৰি আপুনি কেঞ্চেল কৰি দিব। ঠিক আছে, তাৰপিছত এভেইলেবল নাও বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ছিলেক্টৰ পৰা B23 ছিলেকশ্যন কৰিব লাগিব। তাৰপিছত ইয়াতে ৰল যিটো আছিল ৰলটো ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত ইয়াতে নং যিটো আছিল নংটো ফিল আপ কৰিব লাগিব। এডমিটত ধুনীয়াকৈ লিখা আছে, তাৰ পৰা চাই লিখিব। ঠিক আছে, এই গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে গত ক্লিক কৰিব। গত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাব ৰেজাল্ট আহি গৈছে। তো এইটো আপুনি স্ক্ৰীনশ্বট ল'ব, নাইবা ইয়াতে প্ৰিণ্টৰ অপশ্যন দিয়া আছে, ইয়াতে প্ৰিণ্ট বুলি লিখা আছে, প্ৰিণ্টত ক্লিক কৰি এইটো আপুনি প্ৰিণ্ট কৰিব পাৰিব। ঠিক আছে, ইয়াতে চাব পাৰে, ইয়াতে চাব। তাৰপিছত ইয়াতে এইটো ছেভ কৰিবলৈ ইয়াতে আপুনি লেটাৰ চাইজ দিয়া আছে, এইটো আপুনি চেঞ্জ কৰিব পাৰে। বেলেগ মোবাইলত বেলেগ ধৰণৰ থাকে আছে। ঠিক আছে, এইটো ISO A4 ছিলেকশ্যন কৰিব। ছিলেকশ্যন কৰাৰ পিছত ইয়াতে প্ৰিভিউ আহি আছে, ৱেইট কৰিব। তাৰপিছত ইয়াতে PDF আইকন দি আছে, ইয়াতে ক্লিক কৰিব লাগিব PDF হিচাপে ছেভ কৰিবলৈ। তাৰপিছত এইটো আপুনি কি নামেৰে ছেভ কৰিব বিচাৰিছে, ইয়াতে যিকোনো এটা নাম লিখি ডাইৰেক্ট ছেভত ক্লিক কৰিব। ঠিক আছে, ছেভত ক্লিক কৰি দিয়াৰ লগে লগে এইটো এজ এ PDF ফাইল ছেভ হৈ যাব।
তো এনেদৰে আপুনি মেট্ৰিকৰ মাৰ্কশ্বিট ইজি প্ৰচেছত ডাউনলোড কৰিব পাৰে। ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ ৱেবছাইট আছে, বাকীকেইটা ৱেবছাইটৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব, ঠিক আছে। কিবা কাৰণত যদি এই তিনিওটাৰ ভিতৰত পৰাও আপুনি ডাউনলোড কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত বাকী ৱেবছাইট ট্ৰাই কৰিব পাৰে, ঠিক আছে। চ' আজি ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।